নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে যেতিয়া ঘৰলৈ খাবলৈ ব্ৰেড কিনি আনে, তেতিয়া 2-4খন ব্ৰেড এনেই ৰৈ যায়। ৰৈ যোৱা ব্ৰেডখিনি বহুতে 2-4 দিন ফ্ৰিজত ভৰাই তাৰপিছত পেলাই নিদিব। ব্ৰেডেৰে কেনেদৰে সুস্বাদু মলাই প্ৰস্তুত কৰি খাব পাৰি আজি মই আপোনালোকক দেখুৱাম। আহকচোন, মই তেনেকুৱা ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'টো চাই লওঁ। গেছৰ চুইচ অন কৰি কেৰাহী বহাই দিলোঁ। এতিয়া ইয়াত মই আধা লিটাৰ গাখীৰ দি দিলোঁ। এয়া গাখীৰেৰে মলাই তৈয়াৰ কৰি ল'ম। এতিয়া গাখীৰৰ লগত মই মিল্ক পাউডাৰ দি দিম। 2 চামুচ মিল্ক পাউডাৰ দি দিলোঁ। গাখীৰখিনিত এতিয়া মই 2টা ইলাচি দি দিলোঁ। ইলাচি দিলে ফ্লেভাৰটো ভাল হয়। ইলাচি দিলোঁ, কাটি লোৱা ড্ৰাই ফ্ৰুইটছ দিলোঁ, কাজু, পিস্তা আৰু আলমণ্ড কাটি লৈছিলোঁ, আৰু সেইখিনি এতিয়া ইয়াতে মই মিক্স কৰি দিম। এইখিনি মিক্স কৰি দিয়াৰ পিছত গোটেই মিশ্ৰণটো ভালদৰে মই লৰাই দিলোঁ। আৰু গাখীৰত এতিয়া চেনি দিলোঁ। চেনি মই 3 চামুচ দিলোঁ, বেছি চেনি দিয়া নাই। 3 চামুচ দিয়াৰ পিছত এতিয়া ইয়াতে মই কেশৰ দিম। কেশৰ গাখীৰত তিয়াই থৈছিলোঁ 6-7 ডালমান। সেই কেশৰখিনি এই গাখীৰৰ লগত মিহলাই দিলোঁ। এনেদৰে কেশৰ দি মই আকৌ গোটেই বস্তুখিনি লৰাই দিম। ইয়াত ফুড কালাৰো ব্যৱহাৰ কৰিব পাৰি। বহুতে ইয়াত ফুড কালাৰ ব্যৱহাৰ কৰে। মই ফুড কালাৰৰ সলনি কি ব্যৱহাৰ কৰিছোঁ আপোনালোকক দেখুৱাইছোঁ। মই হালধি পাউডাৰ 1 চিকুট দি দিলোঁ। আপোনালোকে চাওক, হালধিৰে ইয়াত কালাৰ কৰি ল'ম, কাৰণ হালধি গাখীৰৰ সৈতে খালে স্বাস্থ্যৰ বাবেও ভাল। হালধি দিয়াৰ পিছত কালাৰটো ধুনীয়া হৈছে। ৰসমলাইৰ বাবে আমি এনেদৰে মলাই তৈয়াৰ কৰি ল'লোঁ। চাওক, ধুনীয়া কালাৰ হৈছে। মলাইখিনি মই বাউল এটাত বাকি ল'লোঁ। 1 ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখি থওঁ। এইখিনি ঠাণ্ডা হ'বলৈ দিম। ডাঙৰ ব্ৰেড এটা লৈছোঁ। ব্ৰেডকেইখন অকণমান সেকি লৈছোঁ, জুই কমাই লৈছোঁ, আৰু ইয়াৰে মই ভিতৰৰ ফিলিংছখিনিও তৈয়াৰ কৰি ল'ম। চাৰিখন ব্ৰেড লৈছোঁ। ব্ৰেডৰ ছাইডকেইটা এনেদৰে গুচাই দিছোঁ আৰু দি এই গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। মলাইৰ ভিতৰৰ ষ্টাফ বনাবলৈ মই প্ৰথমে কেৰাহীত 1 চামুচ ঘি দিলোঁ, 1 কাপ গাখীৰ দিলোঁ, গেছ অন কৰি লৈছোঁ। ইয়াতে মই এতিয়া ষ্টাফখিনি বনাম। তাৰপিছত মিল্ক পাউডাৰ দিলোঁ 3 চামুচ। টেষ্টটো বঢ়াবলৈ মিল্ক পাউডাৰ দিলোঁ, এইটো অপশ্যনেল হয়। এইখিনি লৰাই দিলোঁ। ইয়াৰ পিছত ইয়াতে মই চেনি দিম। চেনি দিলোঁ 3 চামুচ। চেনি দিয়াৰ পিছত যিখিনি ব্ৰেড মই এইখিনি কৰি লৈছিলোঁ মিক্সিত, সেইখিনি দি দিম। এতিয়া এই ব্ৰেডৰ এইখিনি ইয়াতে এতিয়া গাখীৰৰ লগত মিহলাই দিম। মলাইৰ ভিতৰৰ ষ্টাফখিনি মই এনেদৰে তৈয়াৰ কৰি ল'লোঁ। ব্ৰেডকেইখন অকণ এনেদৰে বেলনাত লৈ পিহি দিলোঁ। অলপ মিহি কৰি লৈছোঁ ব্ৰেডকেইখন। এনেদৰে ব্ৰেডৰ ছাইডখিনি এনেদৰে চুৰিৰে কাটি আঁতৰাই দিব লাগিব। এনেদৰে মই আঁতৰাই ল'লোঁ। এতিয়া মলাইৰ শ্বেপ দিম। ব্ৰেডৰ ওপৰত মই ষ্টাফ লৈছোঁ
আৰু এনেদৰে হাতেৰে ৰোল কৰি ব্ৰেডৰ ওপৰত দিলোঁ। তাৰপিছত ব্ৰেডটো ৰোল কৰি দিলোঁ। শ্বেপটো নিজৰ মতেই দিব পাৰিব, গোল বা ৰোল কৰি দীঘলীয়াও কৰিব পাৰি। এতিয়া মই ৰাউণ্ড শ্বেপতো বনাম। এটা গিলাচ লৈ এনেদৰে গিলাচেৰে কাটি দিলোঁ ব্ৰেড পিচ। ধুনীয়াকৈ ৰাউণ্ড হৈ ওলাই আহিছে। ইয়াত ষ্টাফ ভৰাইছোঁ। এনেদৰে হাতত লৈছোঁ, লৈ হাততেই গোল কৰি লৈছোঁ। গোল কৰি এক পিচৰ ওপৰত দি আন এক পিচ ওপৰত জাপি দিলোঁ এনেদৰে। মই দুটা শ্বেপত মলাইকেইটা বনাই ল'লোঁ। এনেদৰে মলাইকেইটা বনালোঁ। মলাই আমাৰ ঠাণ্ডা হৈছে। এতিয়া মই ইয়াৰ ওপৰত মলাই ঢালি দিলোঁ এনেদৰে। এনেদৰে মলাই মই দি দিলোঁ। কেইটামান পিস্তা কাটি লৈছোঁ। এতিয়া এই কাটি লোৱা পিস্তাৰে মই ইয়াৰ ওপৰত গাৰ্নিছ কৰি দিলোঁ। এনেদৰে মলাইৰ ওপৰত আকৌ গাৰ্নিছ কৰিলোঁ। ব্ৰেডেৰে কেনেদৰে ঘৰতে সহজে ৰসমলাই বনাব পাৰি মই আপোনালোকক দেখুৱালোঁ। ভিডিঅ'টো কেনে পালে কমেণ্ট যোগে জনাব। ভিডিঅ'টো মোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। পুনৰ নতুন ৰেচিপি লৈ আপোনালোকক লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।